মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে পল্লৱী পাঠশালালৈ স্বাগতম জনাইছো। আজি আমি চতুৰ্থ মান শ্ৰেণীৰ তৃতীয় পাঠ হৰণৰ বিষয়ে আলোচনা কৰিম। আমি আগৰ ভিডিঅ'ত হৰণনো কেনেকৈ কৰে আৰু হৰণৰ কিছুমান ধৰ্মৰ বিষয়ে আলোচনা কৰি আহিছো। আজি আমি অনুশীলনী ৩ কৰ প্ৰশ্নবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। অনুশীলনী ৩ কৰ ২ নম্বৰ প্ৰশ্নসমূহত তোমালোকক হৰণফল উলিয়াবলৈ দিছে। কটো আছে ৩৯২ হৰণ ৭, অৰ্থাৎ আমাক ৩৯২ক ৭ৰে হৰণ কৰিবলৈ দিছে। এতিয়া মই এই অংকটো কৰি থৈছো, তথাপিও তোমালোকক বুজি পাবৰ বাবে মই কাষতে আকৌ এবাৰ কৰি দিছো। এতিয়া আমি ৭ৰে ৩৯২ক হৰণ কৰিম। এতিয়া তোমালোকে চোৱা, ভাজ্য এইটো ভাজ্য বুলি কয়। ভাজ্যৰ প্ৰথমটো চোৱা তোমালোকে, এইটো ৩ আছে। এতিয়া আমি জানো যে ৭ৰে ৩ক হৰণ নাযায়, কাৰণ ৩টো হৈছে ৭তকৈ সৰু সংখ্যা। গতিকে আমি ৯টো লৈ ললো। এতিয়া ৩ আৰু ৯ লগ লাগি হ'ল ৩৯। এতিয়া এইটো ডাঙৰ হ'ল ৭তকৈ, গতিকে এইটো হৰণ যাব। আমি পূৰণৰ নেওতাখনৰ সহায়ত আমি জানিব পাৰোঁ যে ৭ৰে ৩৯ক সম্পূৰ্ণৰূপে হৰণ নাযায়। গতিকে ৩৯তকৈ ঠিক সৰু সংখ্যা এটা আমি ল'ব লাগিব, যিটোক ৭ৰে হৰণ যাব। আমি জানো যে ৭×৫ = ৩৫, আৰু ৩৫টো হৈছে ৩৯তকৈ ঠিক সৰু সংখ্যা। গতিকে আমি ইয়াত ৫ পাতিম আৰু ইয়াত পাতিম ৩৫। আমি ৯ পৰা ৫ গ'লে ৪ পালোঁ। এতিয়া চোৱা, ৭ৰে ৪ক হৰণ নাযায়, কাৰণ ই সৰু। গতিকে আমি ভাজ্যৰ পৰা ২টো তললৈ নমাই আনিলোঁ। ইয়াত এতিয়া ৪২ হ'ল। আমি পূৰণৰ নেওতাখন জানো, আমি জানো যে ৭×৬ = ৪২। গতিকে আমি ইয়াত ৬ পাতিলোঁ, ইয়াত ৪২। অৰ্থাৎ ৭ৰে ৩৯২ক সম্পূৰ্ণৰূপে হৰণ গ'ল, আৰু আমি ভাগফলটো পাম ৫৬। তোমালোকৰ খত দিয়া আছে ৫৮৫ক ৯ৰে হৰণ কৰিব লাগে। এতিয়া আমি ঠিক আগৰ দৰে কৰিম। প্ৰথমতে 9ৰে ৫টোক হৰণ কৰিবলৈ চাম। ৫কটো হৰণ নাযায়, গতিকে আমি ৮টো লৈ ল'লোঁ। এতিয়া আমি কিমান পালোঁ? ৫৮। এতিয়া ৫৮টো ৯তকৈ ডাঙৰ, গতিকে আমি এতিয়া হৰণটো কৰিবলৈ ষ্টাৰ্ট কৰিব পাৰোঁ। আমি জানো যে 9ৰে ৫৮ক সম্পূৰ্ণৰূপে হৰণ নাযায়। গতিকে আমি ৫৮তকৈ ঠিক তলৰ সংখ্যাটো ল'ব লাগিব। আমি জানো যে ৯×৬ = ৫৪, আৰু ৫৪টো হৈছে ৫৮তকৈ ঠিক সৰু সংখ্যাটো। গতিকে আমি ইয়াত ৯ পাতি, ইয়াত ৬ পাতি, ইয়াত ৫৪ পাতিলোঁ। এতিয়া ৮ৰ পৰা ৪ বিয়োগ কৰিলোঁ, তাৰপিছত হ'ল ৪। এতিয়া আমি জানো যে 9ৰে ৪ক হৰণ নাযায়। এতিয়া সেইটো কাৰণে আমি ৫টো ভাজ্যৰ পৰা নমাই আনিলোঁ। ৫টো নমাই অনাৰ কাৰণে ইয়াত হ'ল ৪৫। এতিয়া আমি জানো যে ৯×৫ = ৪৫। আমি সেইটো কাৰণে ইয়াত ৫ পাতিলোঁ, ইয়াত ৪৫ পাতিলোঁ। এতিয়া আমি গম পালোঁ যে ৫৮৫ক ৯ৰে সম্পূৰ্ণৰূপে হৰণ যায়। ইয়াত কোনো ভাগশেষ নাথাকে, আৰু আমি ভাগফলটো পাম ৬৫। এতিয়া আহাচোন আমি গ নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। গত দিয়া হৈ আছে ১৫১৮ক ৬ৰে হৰণ কৰিব লাগে। মই ইয়াতে তোমালোকক আকৌ এবাৰ কৰি দেখাই দিছোঁ। ১৫১৮। আমি জানো যে ৬ৰে ১ক হৰণ নাযায়, গতিকে আমি ৫টো লৈ ল'লোঁ। এতিয়া ১৫ হ'ল। এতিয়া আমি জানো যে ৬ৰে ১৫ক সম্পূৰ্ণৰূপে হৰণ নাযায়, গতিকে ১৫তকৈ ঠিক তলৰ সংখ্যাটো ল'ব লাগিব। আমি জানো যে ৬×২ = ১২, আৰু ১২টো হৈছে ১৫তকৈ ঠিক তলৰ সংখ্যা। এতিয়া এইটো বিয়োগ কৰিলে পাম ৫ৰ পৰা ২ গ'লে ৩। যিহেতু 6ৰে ৩ক হৰণ নাযায়, গতিকে ভাজ্যৰ পৰা ১টো আমি তললৈ নমাই আনিলোঁ। ইয়াত ৩১ পালোঁ। এতিয়া 6ৰে ৩১ক সম্পূৰ্ণৰূপে হৰণ নাযায়। আমি জানো যে ৬×৫ = ৩০, গতিকে ৩০টো ইয়াত পাতি ল'লোঁ। এতিয়া ইয়াত ১টো নমাই আনিলোঁ, ১ৰ পৰা ০ গ'লে ১। এতিয়া 6ৰে যিহেতু ১ক হৰণ নাযায়, গতিকে আমি ভাজ্যৰ পৰা ৮টো তললৈ নমাই আনিলোঁ। এতিয়া আমি জানো যে 6ৰে 18ক ৩ বাৰ হৰণ যাব, কাৰণ 6×৩ = 18। ইয়াতো আমি কোনো ভাগশেষ পোৱা নাই, আৰু ১৫১৮ক 6ৰে সম্পূৰ্ণৰূপে বিভাজন গ'ল, আৰু আমি ভাগফলটো পালোঁ ২৫৩। ঘ নম্বৰটো আছে ১৭৭০ক
3ৰে হৰণ কৰিব লাগে এতিয়া আমি তেনেকে আগৰ নিচিনাকে আমি 1টো ললো 1টো হৰণ নাযায় গতিকে 7টো লৈ ললো 7টো লওঁতে আমি পালো 17 এতিয়া 3য়ে 17ক সম্পূৰ্ণৰূপে হৰণ নাযায় গতিকে আমি 17তকে ঠিক সৰু সংখ্যাটো ল'ব লাগিব 17তকে কিন্তু ডাঙৰটো নহয় কাৰণ 3 6 গুণ 18 হ'ব 18টো 17তকে ডাঙৰ হৈ যাব গতিকে আমি 17তকে সৰু সংখ্যাটোহে ল'ব লাগিব আমি জানো যে 3 5 গুণ 15 এতিয়া 17 তলে তলে আমি 15 পাতিলো 7 পৰা 5 গলে 2 থাকিলে যেহেতু 3ৰে 2 হৰণ নাযায় গতিকে আমি ভাজ্যৰ পৰা 7টো তললৈ নমাই আনিলো এতিয়া আমি 27 পালো আমি জানো যে 3 9 গুণ 27 গতিকে আমি 9 পাতিলো আৰু ইয়াৰ তলত 27 পাতিলো ভাজ্যৰ শূন্যটা আছে আমি শূন্যটো ওপৰলৈ উঠাই নিলো গতিকে আমি ভাগফল পাম 590 আৰু ইয়াতো কোনো আমি ভাগশেষ নাপাওঁ নেক্সটটো আছে 7836ক 12ৰে হৰণ কৰিব লাগে এতিয়া মই আকৌ এবাৰ ইয়াত পাতি দেখাই দিছো 7836 আমি জানো যে 12য়ে 7ক হৰণ নাযায় গতিকে আমি 8টো লৈ ললো গতিকে আমি পালো এতিয়া 68 এতিয়া 12য়ে 68 সম্পূৰ্ণৰূপে বিভাজন নাযায় গতিকে 68কে তলৰ সংখ্যা এটা ল'ব লাগিব আমি জানো যে 12 6 গুণ 72 এতিয়া 8 পৰা 2 গলে 6 যেহেতু 12য়ে 6 হৰণ নাযায় গতিকে আমি ভাজ্যৰ পৰা 3টো তললৈ নমাই আনিলো এতিয়া 12য়ে 63ক সম্পূৰ্ণৰূপে হৰণ নাযায় গতিকে 63তকে ঠিক তলৰ সংখ্যা এটা ল'ব লাগিব যিটো 12ৰে হৰণ যাব গতিকে আমি জানো যে 12 5 গুণ 60 ইয়াত 3টো তললৈ নমাই আনিলো এতিয়া ভাজ্য 6টা বাকি আছে এইটো সেই 6টো আমি তললৈ নমাই আনিলো গতিকে আমি জানো যে 12 3 গুণ 37 গতিকে ইয়াত 3 পাতিলো ইয়াত 37 পাতিলো আৰু ইয়াত ভাগশেষ নাথাকিলে অৰ্থাৎ শূন্য হল ইয়াতো কোনো ভাগশেষ থকা নাই আৰু 12য়ে 7836ক সম্পূৰ্ণৰূপে বিভাজন গৈছে আৰু ইয়াৰ হৰণফল বা ভাগফলটো পাওঁ 653 নেক্সট কুৱেশ্যনটো আছে 2887ক 14ৰে হৰণ কৰিব লাগে মই এইটো আকৌ এবাৰ কৰি তোমালোকক দেখাই দিছো 2887 এতিয়া তোমালোকে 2টো লা প্ৰথমতে এতিয়া 2টো সৰু 14তকে সৰু গতিকে আমি 2টো হৰণ নাযায় আমি হেতু কাৰণে 8টো লৈ ললো গতিকে এতিয়া হল 28 আমি জানো যে 14 দুগুণ 28 গতিকে 2টো ইয়াত পাতিলো ইয়াত 28 গল এতিয়া ইয়াত একো বাকি নাথাকিলে হেতু কাৰণে আমি ভাজ্যৰ পৰা 8টো তললৈ নমাই আনিলো এতিয়া চোৱাচোন তোমালোকে 14ৰে 8ক হৰণ যায় জানো নাযায় কাৰণ 14তকে 8টো সৰু সেই কাৰণে আমি ভাজ্যৰ পৰা 7টা তললৈ নমাই আনিব লাগিব কিন্তু আমি প্ৰথমতে ভাজ্যৰ পৰা 8টো তললৈ নমাই আনিলো গতিকে এতিয়া আমি দুটা সংখ্যা একেলগে নমাই আনিব নোৱাৰো এতিয়া 7টো তললৈ নমাই আনিবলৈ হলে আমি ইয়াত শূন্য এটা দিব লাগিব তেতিয়া আমি এটো 7টো তললৈ নমাই আনিব পাৰিম এতিয়া ইয়াত হল 87 আমি জানো যে 14ৰে 87ক সম্পূৰ্ণৰূপে হৰণ নাযায় গতিকে 87তকৈ ঠিক তলৰ সংখ্যাটো আমি ল'ব লাগিব আৰু আমি পাওঁ যে 14 6 গুণ 84 আৰু ইয়াৰ বিয়োগ কৰিলে থাকিব 3 অৰ্থাৎ 14ৰে 2887ক সম্পূৰ্ণৰূপে হৰণ নাযায় আৰু আমি ভাগফলটো পাম 206 আৰু ভাগশেষ হ'ব আমাৰ 3 নেক্সট কুৱেশ্যনটো আছে 20736ক 48ৰে হৰণ কৰিব লাগে মই আকৌ এবাৰ পাতি দিছো তোমালোকক 20736 এতিয়া প্ৰথমতে তোমালোকে 2টো লোৱা 2টো হৰণ নাযায় কাৰণ 48তকৈ 2টো সৰু তাৰ পিছত শূন্যটো লোৱা 20 কৰি লোৱা এতিয়া 20টো নাযায় কাৰণ 48তকৈ 20টো সৰু এতিয়া হেতু কাৰণে আমি এই 7টো লৈ ললো এতিয়া আমি কিমান পালো 207 এতিয়া আমি তোমালোকে পূৰণ কৰিলে গম পাবা যে 48ৰে 207ক সম্পূৰ্ণৰূপে হৰণ নাযায় তোমালোকে সুবিধাৰ কাৰণে ইয়াতে তেনেকে 48 দুগুণ 48 3 গুণ তোমালোকে এনেকে কৰি চাব পাৰা
এতিয়া আমি জানো যে 48 কৰিবলৈ হ'লে আমি পূৰণ কৰি গম পালোঁ যে 48 4 গুণ 192 আৰু 192টোৱে হৈছে 207তকৈ ঠিক সৰু সংখ্যাটো গতিকে আমি ইয়াত 4 পাতিলোঁ আৰু ইয়াত 192 পাতিলোঁ বিয়োগফলটো থাকিলে 7 বা 2 গ'লে 5 10 পৰা 9 গ'লে 1 15 থাকিলে এতিয়া 15টোক 48ৰে হৰণ নাযায় কাৰণ ই সৰু গতিকে আমি ভাজ্যৰ পৰা 3টো নমাই আনিলোঁ এতিয়া 153কো সম্পূৰ্ণৰূপে বিভাজন নাযায় হেতু কাৰণে আমি ইয়াতকে সৰু সংখ্যাটো ল'ব লাগিব আমি পূৰণ কৰি গম পালোঁ যে 48 3 গুণ 144 এতিয়া বিয়োগ কৰিলে আমি ইয়াত পাম 9 এতিয়া ভাজ্য 6টা বাকি আছে গতিকে আমি 6টো তললৈ নমাই আনিলোঁ আমি জানো যে 48 দুগুণ 96 অৰ্থাৎ এইটো সম্পূৰ্ণৰূপে হৰণ গ'ল অৰ্থাৎ 20736ক 48ৰে সম্পূৰ্ণৰূপে হৰণ যায় আৰু ইয়াৰ ভাগফল হয় 432 ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছোঁ আমি নেক্সট ভিডিঅ'ত ইয়াৰ পৰৱৰ্তীখিনি আলোচনা কৰিম